মায়া সভ্যতাৰ এখন বিখ্যাত চহৰ হ'ল চিচেন ইটজা। এই প্ৰত্নতাত্ত্বিক নিদৰ্শন বৰ্তমান মেক্সিকো ইউকাটান অঞ্চলত অৱস্থিত। চহৰখন বৰ্তমান সময়ৰ তুলনাত অতি অত্যাধুনিক আছিল। আজি আমি জানিম আহক মায়া সভ্যতাৰ বিখ্যাত চহৰ চিচেন ইটজাৰ বিষয়ে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিচেন ইটজা পৃথিৱীৰ নতুন 7টা আশ্চৰ্য বস্তুৰ অন্যতম। সম্ভৱতঃ 600 পৰা 1200 বছৰ পৰ্যন্ত চিচেন ইটজা মায়া সভ্যতাৰ এটা প্ৰধান কেন্দ্ৰস্থল আছিল। চিচেন ইটজাৰ পৰাই মায়া সভ্যতাৰ ৰাজনীতি অৰ্থনীতি পৰিচালিত হৈছিল। ৰহস্যময় পাথৰেৰে নিৰ্মিত এই চিচেন ইটজা 5.5 বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে। অনুমান কৰা হয় যে 50,000 লোক ইয়াত বসবাস কৰিছিল। চিচেন ইটজাৰ বৈশিষ্ট্য হ'ল ঘৰ আৰু স্থাপত্যৰ মাজত আছে সুন্দৰ পকা ৰাস্তা আৰু ফুটপাতৰ ব্যৱস্থা। আশ্চৰ্যৰ বিষয় হ'ল যে বৰ্তমান সময়তো ইউৰোপৰ কোনো ঠাইতে কোনো দেশতে ইমান উন্নত ব্যৱস্থা নাই। চিচেন ইটজাৰ অতি আকৰ্ষণৰ কাৰণ হ'ল এল কাষ্টিলো নামৰ পিৰামিড আকাৰৰ দুৰ্গ। কুকুলকানৰ মন্দিৰ হিচাপেও ই পৰিচিত। কুকুলকান হ'ল মায়া সভ্যতাৰ এক প্ৰভাৱশালী দেৱতা। কুকুলকানৰ পিৰামিডৰ উচ্চতা প্ৰায় 100 ফুট। ইয়াত উঠিবলৈ 365টা চিৰিৰ ব্যৱস্থা আছে, যি বছৰৰ 365 দিনক নিৰ্দেশন কৰিছে। মায়া সভ্যতাৰ লোকসকলেও জ্যোতিৰ্বিদ্যাত ইমান পাৰ্গত আছিল যে কোনো যন্ত্ৰ সহায় নোলোৱাকৈ সূৰ্যগ্ৰহণৰ ভৱিষ্যতবাণী কৰিব পাৰিছিল। সূৰ্যগ্ৰহণৰ সময়ত তাত বিখ্যাত নৰবলি উৎসৱ পালন কৰিছিল। চিচেন ইটজা আৰু এটা গুৰুত্বপূৰ্ণ অংগ হ'ল চিনেট নামৰ কুঁৱা। ধাৰণা কৰা হয় ভূগৰ্ভৰ কোনো নদীৰ সংযোগ আছে এই কুঁৱাটোৰ লগত। এই কুঁৱাটো চহৰৰ একমাত্ৰ পানীৰ উৎস আছিল। এই কুঁৱাটোত বহু পৰিমাণৰ সোণ আৰু মূল্যৱান ধাতৱ পদাৰ্থ লগতে মানুহৰ লাওখোলা আৰু হাড়ও পোৱা গৈছে। ধাৰণা কৰা হৈছে মায়াৰ দেৱতা চাকৰ নামত এইবোৰ বলি দিয়া হৈছিল। চিচেন ইটজাৰ আৰু এখন বিখ্যাত ঠাই হ'ল দ্য গ্ৰেট বল কোৰ্ট। ইয়াত বল খেলা হৈছিল, যি হাৰে তেওঁলোকক বলি দিয়া হয়। চিচেন ইটজাৰ আৰু এখন গুৰুত্বপূৰ্ণ ঠাই হ'ল গ্ৰুপ অফ 1000 কলম। ইয়াত ঢেৰ স্তম্ভ আছে। ধাৰণা কৰা হয় অতীতত এখন ছাদ এই স্তম্ভবোৰে ধৰি ৰাখিছিল। চিচেন ইটজাত আৰু এখন গুৰুত্বপূৰ্ণ ঠাই আছে, সেই টুকুৰা হ'ল এল মাৰ্কাডো নামৰ ঠাইখনত বজাৰ ব্যৱস্থা আছিল। 1988 চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে চিচেন ইটজাক। প্ৰায় প্ৰতি বছৰে 10 লাখৰো অধিক লোক এই চিচেন ইটজা চাবলৈ আহে। চিচেন ইটজাৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।